নমস্কাৰ, আপোনালোকক প্ৰথমে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জানুৱাৰীৰ দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। এফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযান, আনফালে বিজেপি নেতা গেছু ওৰফে গিয়াছুদ্দিন খালে উচ্ছেদিত টকা। হয়, আপোনালোকে ঠিকেই শুনিছে, যেহেতু ৰাজ্যত চলি আছে চৰকাৰৰ উচ্ছেদ অভিযান, তাৰ মাজতেই বেদখলকাৰীৰ গড় যিহেতু ভাঙি আছে, গতিকে তাৰ মাজতে এটা ভয়ংকৰ খবৰ ওলাই আহিছে। বিজেপি নেতাই উচ্ছেদিতৰ প্ৰায় লুটিছে হাজাৰ হাজাৰ টকা লুটি তেওঁলোকক প্ৰলোভন দি কৈছে যে টকা দিলে উচ্ছেদ নহয়। এনেদৰে প্ৰলোভন দি ধন আত্মসাৎ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। গিয়াছুদ্দিনৰ বিৰুদ্ধে এইবাৰ অভিযোগ উত্থাপন হৈছে। গেছু ওৰফে গিয়াছুদ্দিনে ধন সংগ্ৰহ কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। তেওঁ উচ্ছেদিতৰ পৰা ৫ৰ পৰা ১৫,০০০ টকালৈকে তেওঁ ধন আত্মসাৎ কৰিছিল। ধন দিলে উচ্ছেদ নহ'ব বুলি এনেধৰণৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ পৰা এনেধৰণৰ ধন আত্মসাৎ কৰিছিল এইজন গিয়াছুদ্দিন ওৰফে। এক ভয়ংকৰ খবৰ, বিধায়কৰ পৰা মন্ত্ৰী মুখ্যমন্ত্ৰীৰ নামলৈ গেছুৱে ধন সংগ্ৰহৰ অভিযোগ কৰিছিল আৰু বিধায়কৰ পৰা মন্ত্ৰী মুখ্যমন্ত্ৰী যিহেতু নাম লৈছে ডাঙৰ মানুহ, গতিকে তেওঁলোকৰ কথা শুনি উচ্ছেদিতই সঁচা ভাবি তেওঁলোকে ধন দি দিছিল। চৰৰ ৰাইজক প্ৰবঞ্চনা কৰি এইবাৰ নগদ আহিছে তেওঁ। পৰৱৰ্তী খবৰ, ৰাজ্যত যিহেতু শীতৰ এক প্ৰকোপ চলি আছে, গতিকে এই শীতৰ বাবে চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। যিহেতু প্ৰচণ্ড শীত চলি আছে ৰাজ্যত, শীতৰ মাজতেই এই ল'ৰা ছোৱালীৰ অসুবিধাৰ নহয়, সেইকাৰণেই তেওঁলোকে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১০ জানুৱাৰীলৈ সকলো বিদ্যালয় বন্ধ থাকিব। বৰপেটা জিলা প্ৰশাসনৰ এই নিৰ্দেশনা বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিছে। বৰপেটা জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনক লৈ। ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ বন্ধ থাকিব বৰপেটাৰ সমূহ বিদ্যালয়। পৰীক্ষা চলি থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। যিহেতু পৰীক্ষা চলি থাকিলে এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। তীব্ৰ শীতৰ বাবে ডিমা হাছাওৰ সকলো বিদ্যালয় ১০ দিন বন্ধ থাকিব। ইফালে ডিমা হাছাও জিলাতো বন্ধ থাকিব বিদ্যালয়। কলমৰ শক্তি বেছি কাৰণে মোক বন্দী কৰি ৰাখিছে, মই জামিন পাবই লাগিব, কিয়নো মই ৰাষ্ট্ৰদ্ৰোহী নহয়। যিহেতু অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় এজন শিক্ষক বিক্টৰ দাস, সকলোৱে চিনি পায় তেখেতক। আপোনালোকে গম পাই জেলত আবদ্ধ কৰি ৰাখিছে। জেলৰ পৰা আহি তেওঁ কেইবাটাও মন্তব্য কৰিছে। বাহিৰ হৈ তেওঁ ক'লে যে মই জামিন পাবই লাগিব, কাৰণ মই ৰাষ্ট্ৰদ্ৰোহী নহয়, মই ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰা নাই, এনেদৰে মন্তব্য কৰিছে তেওঁ। বিক্টৰ দাসে ক'লে, অসমৰ ৩.৫ কোটি জনতাই মোক জানে, বা ৩.৫ কোটি জনতাই মোৰ বিষয়ে জানে। মই পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে চাকৰি পাইছে, কিন্তু মোৰ দুখ ইয়াতেই যে তেওঁলোকে মোক লৈ নামাতিলে, একোৱে মোৰ বিষয়ে প্ৰতিবাদ কৰা নাই, সেই মই বেয়া পাইছোঁ। গতিকে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ জৰিয়তে মোৰ বাবে দোৱা কৰিব সকলোৱে ভালে থাকক, নৱবৰ্ষৰ শুভেচ্ছা জনালে তেওঁ। এইবাৰ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ জুবিন গাৰ্গৰ পত্নী গৌৰিমা শইকীয়া গাৰ্গৰ এক বিস্ফোৰক পত্ৰ। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৩ পৃষ্ঠাজোৰা এখন পত্ৰ লিখি প্ৰেৰণ কৰিছে। পত্ৰটোত কি আছে আপোনালোকে নিশ্চয় গম পাব। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ তেওঁ গৰিমা গাৰ্গে কৰিছে কেইবাটাও মন্তব্য। ৩ পৃষ্ঠাজোৰা এখন পত্ৰত তেওঁ বৃহৎ আবেদন দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে অভিজ্ঞ স্পেচিয়েল দোষী অভিযুক্ত হাৰি যাব নোৱাৰে, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে, এনেদৰে লিখিছে। উল্লেখ কৰিছে পত্ৰখনত প্ৰতিজন অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, এইটো উল্লেখ কৰিছে পত্ৰখনত। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ এইবাৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো ২০ ফেব্ৰুৱাৰীত ৰাজ্যৰ যিসমূহ অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত সোমাই যাব ৮,০০০কৈ টকা। হয়, আপোনালোকে ঠিকেই শুনিছে, ২০ ফেব্ৰুৱাৰীৰ আগতে সোমাব পাৰে এই টকা। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰক্ৰিয়া। ২০ ফেব্ৰুৱাৰীত তেওঁলোকে প্ৰতিগৰাকী বেংক একাউণ্টে লাভ কৰিব
8,000কৈ টকা বহাগৰ বিহুৰ উপহাৰ হিচাপে চৰকাৰে প্ৰদান কৰিব প্ৰতিগৰাকী হিতাধিকাৰীলৈ এই ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য।